এয়া চাওক আমাৰ ছজিনাৰ চচ্চড়ি ৰেডি হৈ গ'ল। ছজিনাৰ চচ্চড়ি বনাবলৈ মই প্ৰথমে কেৰাহী এটা গৰম হ'বলৈ দি অলপ তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে এটা শুকান জলকীয়া দিছোঁ আৰু এটা মাহপাতো দিছোঁ। দি পিঁয়াজ জ্বলাখিনি বহাই দিছোঁ। দি কিছু সময় ৰঙচুৱা হোৱালৈ এনেদৰে ভাজি আছোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ ভজা হোৱাৰ পিছত মই ইয়াতে ছজিনাখিনি বহাই দিছোঁ। তাৰপিছত ইয়াত নিমখ দিছোঁ, অকণমান হালধি দিছোঁ, আৰু কিছু সময় ঢাকনিখন লগাই থৈ দিছোঁ। কিছু সময় ভজাৰ পিছত মই ইয়াতে সৰিয়হ বটি লোৱাখিনি দিছোঁ, আদা নহৰুখিনি দিছোঁ আৰু মই অলপ পিঁয়াজ বটি লৈছোঁ, এইখিনিও দি দিছোঁ আৰু অলপ গৰম মছলা দিছোঁ। দি ভালদৰে লাৰি আছোঁ। এতিয়া 5 মিনিটমান ঢাকনিখন লগাই ভাজি থাকিম। এতিয়া ইয়াতে গৰম পানী ঢালি দিছোঁ। আৰু ইয়াতে কিছু সময় ঢাকনিখন দি ইয়াক সিজিবলৈ দিছোঁ। ছজিনাখিনি আমি এনেকুৱা হোৱালৈ ৰাখিছোঁ আৰু এতিয়া মই গেছটো অফ কৰি দিম আৰু কিছু সময় ঠাণ্ডা হ'বলৈ ৰাখি দিম। এয়া চাওক আমাৰ ছজিনাৰ চচ্চড়ি ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে নতুন নতুন ভিডিঅ'বোৰ পাই থাকে। নমস্কাৰ।